আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ' লৈ। আজি এতিয়া আমি যাব ওলাইছোঁ টংলা মামাহঁতৰ ঘৰত। মোৰ মামাহঁতৰ ঘৰত যাব ওলাইছোঁ। এয়া ইফালে মোৰ লগত আছে, এয়া বৌ, মোৰ বৌ হয়, আৰু মাও আহিছে লগত। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক দেখুৱাই আছোঁ সকলোবোৰ, চাই থাকক। আৰু এয়া এইফালে খানা বনাই আছে, এয়া মামা বহি আছে, এইটো মামা, আৰু এইফালে গিৰিণে এয়া চব্জি কাটি আছে। তাৰপিছত এয়া পাপু এয়া কেমেৰাত নুঠে বোলে, তাৰপিছত লাজটো অলপ বেছি তাৰমানে তাত। আৰু এইবিলাক কি আলু কাটিছে, আৰু এয়া আয়োজন হৈ আছে। এয়া মামী এইফালে এইজনী খাই দিছে মামীয়ে। আৰু এইফালে আমাৰ মানুহজনে ৰন্ধা বঢ়াত ব্যস্ত হ'ব, খৰি লৈ যাই আছে। এয়া আইতা, এইফালে আইতা বহি আছে। এইখনে আমাৰ মামাহঁতৰ ঘৰ। এয়া আইতা, এয়া ইউটিউবত যাব। তই একে হালধীয়া চশমা পিন্ধাই কিয়া? তাৰপিছত আৰু এইখনে আৰু এইটো মন্দিৰ। এয়া বৌ আৰু এয়া বা বহি আছে, আৰু এইফালে তোৰ দাদা, আৰু ইফালে ইয়া গেম, মোবাইলত গেম খেলা একদম। চাওঁ এইফালে গলুমলু চাওঁ, এইয়া দেই মাহীটো ৰুমত যাম, আকৌ উঠাই দিম। এই এইফালে ফুচকা খাই আছে। স্মৃতি ৰোমন্থন কৰি আছে। মামাহঁতৰ ঘৰত আহি সকলোৱে মানে নষ্টালজিক হৈ গৈছে, আৰু স্মৃতি ৰোমন্থন। এয়া স্মৃতি ৰোমন্থন। আমাৰ মাহী বিউটিফুল একদম। দেখাইছে ইফালৰ পৰা দেউতাকে। আহিলোঁ আমি এয়া মামাহঁতৰ ঘৰৰ পৰা ভাত পানী খালোঁ। ভাত পানী খাই এতিয়া আহি আছোঁ। এয়া তেওঁলোক আহিছে, খাই আহিলোঁ আমি, ভাত পানী খাই আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।